বৃদ্ধি ৰোধ কৰক মূল্য বৃদ্ধি ৰোধ কৰক Go back, BJP, go back, go back, go back, BJP, go back, go back, go back. Mula bidhi root korab, mula bidhi root korab, mula bidhi root korab. BJP, go back, go back, go back. BJP, go back, go back, go back. Asu long live, long live, long live. Asu long live, long live, long live. শৰ্মা মুৰ্দাবাদ মোদী চৰকাৰ হাই মোদী চৰকাৰ গো বেক বিজেপি হাই নৰেন্দ্ৰ মোদী হাই বিজেপি চৰকাৰ হাই আছু লং লিভ আছু লং লিভ বিজেপি চৰকাৰ কাম নাই বিজেপি চৰকাৰ হাই হেমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হেমন্ত বিশ্ব শৰ্মা হাই হেমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ মুৰ্দাৰ হাই অসম চৰকাৰ মুৰ্দাবাদ কেন্দ্ৰীয় চৰকাৰ হাই মূল্য বৃদ্ধি ৰোধ কৰক মূল্য বৃদ্ধি ৰোধ কৰক আছু লং লিভ বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ গো বেক মূল্য বৃদ্ধি ৰোধ কৰক বিজেপি চৰকাৰ হাই আছু লং লিভ আছু লং লিভ বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ হাই Long live, বিজেপি চৰকাৰ গো বেক go back, বিজেপি চৰকাৰ গো বেক go back. মূল্য বৃদ্ধি ৰোধ কৰক Root korab, মূল্য বৃদ্ধি ৰোধ কৰক go back. অতিৰিক্ত সম্পত্তি কৰ ৰোধ কৰক Root korab, বিজেপি চৰকাৰ গো বেক go back. অতিৰিক্ত সম্পত্তি কৰ ৰোধ কৰক Root korab, মূল্য বৃদ্ধি ৰোধ কৰক Zindabad. মূল্য বৃদ্ধি ৰোধ কৰক Root korab, মূল্য বৃদ্ধি ৰোধ কৰক আছু লং লিভ long live. বিজেপি চৰকাৰ গো বেক Go back. বিজেপি চৰকাৰ গো বেক Go back. মূল্য বৃদ্ধি ৰোধ কৰক Root korab, মূল্য বৃদ্ধি ৰোধ কৰক root korab. অত্যাৱশ্যক সামগ্ৰীৰ ওপৰত কৰ ৰোধ কৰক Root korab, go back. মূল্য বৃদ্ধি ৰোধ কৰক Root korab, go back. অতিৰিক্ত কৰ ৰোধ কৰক Root korab, মূল্য বৃদ্ধি ৰোধ কৰক root korab. আছু লং লিভ Long live. আছু লং লিভ Long live. বিজেপি চৰকাৰ গো বেক Go back. বিজেপি চৰকাৰ গো সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমজুৰি আজি প্ৰতিখন জিলাত আজি এই মূল্যবৃদ্ধিৰ ওপৰত কাৰ্যসূচী লোৱা হৈছে। ঠিক তেনেধৰণে আজি সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি ডিফু সদৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ জৰিয়তে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি ঢুকাই দিব বিচাৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে যোনটো প্ৰতিশ্ৰুতি দিছিলে 2014 চনৰ নিৰ্বাচনত যে 8 দিন আহিব বুলি কৈ আজিলৈকে 8 দিন অহা নাই। আমাৰ যিকোনো বস্তু আজি কিনিবলগীয়া দাম যি আছিলে আগত আজি দিনে তেওঁলোকে বঢ়াইছে। GST CST তেওঁলোকে বঢ়াই মেলি আজি ভুক্তভোগী হৈছে অসমৰ ৰাইজ। দেশখনৰ ৰাইজে যি ধৰণে তেওঁলোকে ভুক্তভোগী হৈ আছে বিজেপি চৰকাৰে তেওঁলোকে নুশুনাকৈ তেওঁলোকে দিনে অকল আম্বানী আদানী তেওঁলোকক ধনী কৰি পেলাইছে। কিন্তু সাধাৰণ ৰাইজৰ যোনটো দুখ আৰু যোনটো তেওঁলোকে কষ্ট পাইছে তেওঁলোকে আজিলৈকে বুজা নাই। যোনটো প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে যে 8 দিন বুলি, আমাক 8 দিন নালাগে, আমাক 2 দিন দিয়ক। আৰু যিখন চৰকাৰে তেওঁলোকে প্ৰতি মাহে তেওঁলোকে কৰ বঢ়াই আছে আৰু প্ৰত্যেকখন আৰু প্ৰত্যেক মাহে তেওঁলোকে যিবোৰ সম্পত্তি আছে তেওঁলোকে আদানী আৰু আম্বানীক তেওঁলোকে গোটাই দিছে। কিন্তু এই মূল্যত তেওঁলোকে একো ভাৰতবৰ্ষ বা অসম ৰাজ্যক তেওঁলোকে ভাল খবৰ একো দিয়া নাই। তাৰ উপৰিও তেওঁলোকে 30 কোটি টকাৰ এটা কাৰ্যালয় নিৰ্মাণ কৰিছে, যোনটো তেওঁলোকে কয় যে আমি ৰাইজৰ চৰকাৰ বুলি। কিন্তু ৰাইজৰ চৰকাৰ হ'লে তেওঁলোকে ৰাইজৰ পক্ষত তেওঁলোকে থিয় হৈ তেওঁলোকে যিমান সমস্যাবোৰ আছে তেওঁলোকে সমাধান কৰিলে। কিন্তু সমস্যা নকৰি তেওঁলোকে 30 কোটি টকা ক'ত তেওঁলোকে পাইছে। 30 কোটি টকা পাই তেওঁলোকে নিৰ্মাণ কৰা 5 ষ্টাৰ কাৰ্যালয় যোনটো গুৱাহাটীত
নিৰ্মাণ তেওঁলোকে কৰিছে কাৰ পইচা দি কৰিছে সাধাৰণ ৰাইজৰ টকা দি তেওঁলোকে বনাইছে কিন্তু সাধাৰণ ৰাইজৰ যোনটো ভুক্তভোগী তেওঁলোকে আজি দিনে দিনে তেওঁলোকে সামগ্ৰী যিকোনো সামগ্ৰী তেওঁলোকে কিনিব যাওঁতে তেওঁলোকে কষ্ট পাই আছে বা যি ৰূপত তেওঁলোকে GST বঢ়াই আছে এইটো ৰূপত অসমখনত বুলি নহয় সমগ্ৰ দেশত এইটো মানুহৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে এটা প্ৰত্যাহ্বান হৈছে গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কৈছোঁ অতি সোনকালে তেওঁলোকে এই কৰ আৰু GST তেওঁলোকে বাতিল কৰিব লাগিব অৰ্থাৎ আমাৰ সংগ্ৰাম আজি চলিছে কালি নচলিব এইটো নহয় আমাৰ সংগ্ৰাম চলি যাব যেতিয়ালৈকে এক মূল্যবৃদ্ধি বাতিল নহয় এই কাৰ্যসূচী 1 ঘণ্টা সময় লোৱা হৈছে আৰু গোটেই সমগ্ৰ অসমত আৰু সদৰত আমি এই কাৰ্যসূচী লোৱা হৈছে আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অকল সদৌ অসম ছাত্ৰ সন্থাই বুলি নহয় যে আমি এই তাৰ বিৰুদ্ধে আছে অসমখন প্ৰত্যেকজন ব্যক্তি এই মূল্যবৃদ্ধিৰ ওপৰত তেওঁলোকৰ প্ৰতিক্ৰিয়া দিছে যে এই বিজেপি চৰকাৰখনে তেওঁলোকে অকল আম্বানী আদানী হাতত তেওঁলোকে নিজকে বেছি দিছে গতিকে আমি সদৌ অসম ছাত্ৰ সন্থা বিচাৰিছোঁ যে এইখন বিজেপি চৰকাৰক যাতে 2024 চনৰ ইলেকশ্যনত তেওঁলোকক এই শাসনৰ পৰা ওলাই তেওঁলোকক যি নিৰ্বাচন ভাষণ দিছিলে যে 8 দিন বুলি এই 8 দিনত তেওঁলোকৰ বুঢ়ে দিন আহিব বুলি আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আমি কাৰ্বি আংলং জিলাৰ ডিপু সদৰত মূল্যবৃদ্ধি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত যি চৰকাৰে অতিৰিক্ত কৰ আৰোপ কৰিছে তাৰ বিৰুদ্ধে আমি আজি এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে আচলতে দিনে দিনে অত্যাৱশ্যকীয় সামগ্ৰী চিলিণ্ডাৰে হওক পেট্ৰলে হওক ডিজেলে হওক অতিৰিক্ত কৰ আৰোপ কৰি জনতাক যি ধৰণে মানুহ মাৰ দি আছে তাৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আগন্তুক দিনত যদি তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰি অতিৰিক্ত কৰ যদি তেওঁলোকে বাতিল নকৰে তেনেহ'লে কিন্তু ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী আৰু তাৰ বাবে দায়ী কিন্তু বিজেপি চৰকাৰখনে হ'ব